বহুত দিনৰ পৰত আপোনালোকলৈ এটা ব্লগ লৈ আহিছোঁ। আগতে মই এই জেগাটোত আহি এটা ভিডিঅ' কৰিছিলোঁ আৰু এই জেগাটোৰ নাম হৈছে চেঁচা। নিশ্চয় যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গম পাইছে। মই সেইটো ভিডিঅ'ত কৈছিলোঁ আৰু অলপ মই ভিতৰলৈ দেখুৱাবলৈ চেষ্টা কৰিম বুলি। মই ভিতৰলৈ গৈ থাকিম, গতিকে আৰু দুটা ভাইটি আহিছে আমাৰ এটা আহিছে গোলাঘাটৰ পৰা, ওচৰৰে ভাইটি। মুঠতে আমি 5টা আহিছোঁ আৰু ভিতৰলৈ ফলটো তেতিয়া দেখুৱাম আপোনালোকক। যদি নোৱাৰোঁ তেনেহ'লে যিমানখিনি পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিম। চাই থাকক মোৰ। তেনেহ'লে ব'লক বন্ধুসকল, আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি ঘৰৰ পৰা ওলালোঁ একেবাৰে ওচৰতে বুলিব পাৰি আৰু বাইকত আহি আছোঁ। আমি 3টা উঠি লৈছোঁ আৰু ভাইটি 2টা আগত গৈছে বাইকত। আৰু এনেদৰে এতিয়া এয়া বাগান দেখিছে, কিমান ধুনীয়া ভিউ। মানে এইফালেদি এতিয়া নামি যাব লাগিব, আমি য'লৈ যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আপোনালোকে চব দেখি থাকিব। আমাৰ সৈতেও আপোনালোকে আহি থাকক। ইমান ধুনীয়া ভিউ। এখন হৈছে অৰুণাচলৰ ভিতৰৰ পাহাৰ, এখন অৰুণাচল পাহাৰ, যাক চেঁচা পাহাৰ বুলি কয়। আৰু এতিয়া চেঁচা নৈখন পাৰ হৈ যাব লাগিব। আৰু চেঁচা নদীখন যে বাৰিষা হ'লে ইমান ফেনে ফুটুকাৰে বাঢ়ি আহে, বাৰিষা কিন্তু অহাটো সম্ভৱ নহয় দেই ইয়ালৈ। আৰু এতিয়া আমি এনেদৰে গৈ আছোঁ, আহি থাকক আপোনালোকো আমাৰ লগত। আগফালে এখন ধুনীয়াকৈ পাহাৰখন জিলিকি আছে। আমি মানে ওচৰ পাইছোঁহি আৰু এই পানী চানী অলপ পাৰ হৈ যাব লাগিব আৰু পাহাৰলৈ আহিছোঁ যেতিয়া, নহয় জানো। আৰু আহিছোঁতো নৈৰ ভিতৰলৈকে। আমি জলপ্ৰপাতটো দেখুৱাম বুলি আহিছোঁ আপোনালোকক, কিন্তু মেইন ৱাটাৰফলটো দেখিবলৈ পামগৈ নাপাওঁ সেইটো গম নাপাওঁ। যিমানখিনি পাৰোঁ আৰু যাবলৈ চেষ্টা চলাই আছোঁ। আৰু এনেদৰে আমি এতিয়া পাহাৰৰ সৰু ৰাস্তাটোৱেদি আহি আছোঁ। আমি 5টা আহি আছোঁ। কিমান ধুনীয়া ৰাস্তা, আহিয়ে ভাল লাগিছে। একদম পূৰা মুকলি বতাহ, মানে সেউজীয়া আৰু ফাইনেলি আমি পাই গ'লোহি চেঁচাত। নামিলোঁ, এতিয়া বাইক চাইক থ'লোঁ। এতিয়া আমি যাওঁ ভিতৰলৈ, ব'লক তেতিয়াহ'লে। এইটো আমাৰ কংকন, এইটো দীপক। আৰু এনেকৈয়ে এতিয়া আমি সৰু ৰাস্তাটোৰে আগবাঢ়ি গৈ থাকোঁ। আপোনালোকো আহি থাকক আমাৰ সৈতে। ফাইনেলি আমি পাই গৈছোঁহি চেঁচা নদী। ব'লকচোন নৈয়ে নৈয়ে গৈ থাকোঁ। নদীখননো ক'ৰ পৰা বৈ আহিছে চাই আহোঁগৈ। নদীখন আচলতে বৈছে অৰুণাচলৰ ভিতৰৰ পৰা, আৰু এই নৈখন অৰুণাচলেদি গৈ অসম হৈ বৈ গৈছে। আৰু আমি যে আছোঁ এই ঠাইডোখৰো হৈছে অৰুণাচলে। দেখিছে, এই পাহাৰ দুটা জইন হৈছেহি। আৰু এতিয়া আমি অকণমান নৈখনৰ আগত ওলাবলৈ অকণমান শ্বৰ্টকাট মাৰি দিছোঁ। এটা হাবিৰ ৰাস্তা আছে, সেই ৰাস্তাটোৱেদি আমি গৈ থাকোঁ, আগলৈ গৈ থাকোঁ। আৰু কিনো আছে চাওঁ, ব'লকচোন। কেনেকুৱা লাগিছে কৈ দিয়া তোমাৰ অনুভৱটো? বহুত ধুনীয়া লাগিছে। আগলৈ যে আৰু কিমান ধুনীয়া ধুনীয়া জেগা আছে, সিহঁতি নিবগৈ আগতে ইয়ালৈকে আহিছোঁ, যোৱাবাৰ কলেজৰ পৰা আহিছিলোঁ। বহুত দিনৰ মূৰত আহিছোঁ ইমান ভিতৰলৈ। মই আহিছোঁ মানে এনেকৈ যে শিলবিলাক নিজৰ নিজৰ ঠাইত পৰি ৰৈছে, এই শিলবিলাক আচলতে বাৰিষা মানে চেঁচা নৈখন ঢলে ফেনে ফুটুকাৰে এনেকুৱা উফন্দি আহে। এই শিলবিলাক মানে পানীত উটি আহি যেতিয়া নৈখন শুকাই যায় তেতিয়া ৰৈ যায়। বাৰু সেইবিলাক হৈ থাকিব, অকণমান ফটো শ্বুট কৰি লওঁ। আৰু এয়া আমি চেঁচাত আছোঁ এতিয়া। দেখিছে পানীয়ে
পানীৰ শব্দ শুনকচোন কিমান ধুনীয়া শব্দ মই দেখা দিম এইফালে নৈখন আছে এইফালে গোটেই আৰু ইফালে আছে পাহাৰখন মই আপোনালোকক পাহাৰখন দেখাবলৈ চেষ্টা কৰিম চেঁচা পাহাৰ এইখন অৰুণাচলৰ ভিতৰত পৰে কি হ'ল ৱাও অথনিৰ পৰা আমি কেলে ৰখি আছিলোঁ নিজে নিজে এইবোৰ সৃষ্টি হৈছে আৰু এইটো চাইডেও শিলৰ ৱাল আছে চেঁচালৈ মই বহুবাৰ আহিছোঁ গৈছোঁ ভিতৰলৈও কিন্তু ইমান ভিতৰলৈকে আজি মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু যিটো ৱাটাৰফল আছে বুলি কৈছে ইয়াত সেই ৱাটাৰফলটো আজিলৈকে মই দেখা নাই আৰু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কিন্তু ইমান ভিতৰলৈ মই যাবগৈ পাৰিম নে নোৱাৰিম সেইটো নাজানো যিমানখিনি পাৰোঁ আহি আছোঁ যথেষ্ট দূৰো হয় আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকক দেখুৱাই গৈ থাকিম মাছ ওলাইছে মাছ এই সাইডত যে দেখিছে এইকেইটা শিলৰ পাহাৰ দেখিছে আৰু অতি আচৰিতভাৱে এই শিলৰ পাহাৰকেইটা নিজে নিজে সৃষ্টি হৈছে কি ধুনীয়া চাওকচোন মানে দুফালে দুটা শিলৰ পাহাৰ বৈ আহিছে সুৰংগ টাইপৰ মানে আপোনাক একদম শিহৰিত কৰি তুলিব আৰু আমাৰ এই পোৱালিকেইটা আহিবলৈ পায় উৎপাত পানী ছটিওৱা এই শিলৰ পাহাৰ দুটা দেখিছে আপোনালোকে দুফালে দুটা শিলৰ পাহাৰ আৰু মাজেদি বৈ আহিছে চেঁচা নদীখন কিমান ওপৰলৈকে মানে এই পাহাৰকেইটা নিজে নিজে সৃষ্টি হৈছে সেইটো মানে আচৰিত লাগে আৰু মানে আহিলে এনেকৈ শিলৰ পাহাৰ দুটাৰ মাজে মাজে আমি গৈ থাকিম গৈ সি অলপ পানী বৈ আহিছে এইফালেদি দ দেখিছে সাঁতুৰিবলৈ আৰম্ভ কৰিলেই ইহঁতে চাওক মানে কেনেকুৱা টাইপৰ মানে নহয়নে ইমান ওচৰতে ইমান ধুনীয়া ঠাই আছিলে বুলি আজি প্ৰথমবাৰ মই অনুভৱ কৰিছোঁ আৰু নিজ চকুৰে দেখিছোঁ মানে সপোন লাগিছে আৰু আহিবলৈ যে পাইছোঁ ইমান ফূৰ্তি আৰু এই শিলতে নিজে নিজে সৃষ্টি হৈছে গণেশ বাবাৰ আৰ্হিত মানে শিলেৰে নিজে নিজে সৃষ্টি হোৱা অতি আশ্চৰ্যকৰভাৱে এয়া এইটো গুহা ওপৰৰ পৰা পানী পৰি আছে বহুত দ দেখিছে ক'লৈকে মই পানীত নচটিয়াবি মোবাইলত পৰিব নেকি মোবাইল ধোন প্লিজ মোক এটা ভিডিঅ' কৰচোন এনেকৈ আগত গৈ থাকোঁতে মোবাইলত পানী
বাহ বেছি দূৰ নাই আৰু আজি মই ইমানখিনিলৈকে দেখুৱাব পাৰিম আৰু ইমানে যথেষ্ট বহুত ভাগৰ লাগিছে যথেষ্ট দূৰ আহিলোঁ মানে আমাৰ বাইক য'ত থৈছিলোঁ তাৰ পৰা আমি অলম'ষ্ট 2 কিলোমিটাৰমান আহিলোঁ ভিতৰলৈ আৰু যাবলৈ আৰু এদিন বেলেগ এদিন আহিম যিহেতু বহুত শিল আছে আৰু মানে শিলত বগাই গৈ বহুতো ভাগৰ লাগে পিছল শিল যেন তেনে খোপনি পুতি আহিব লগা হয় হ'লেও আমি পালোহি সৰুকৈ ৱাটাৰফলটো আৰু ইয়াৰ পৰা আৰু অলপ দূৰলৈ গ'লে ডাঙৰ ৱাটাৰফলটো পাব ইমানখিনি আপোনালোকক দেখুৱালোঁ এতিয়া আমি অলপ এনজয় কৰি লওঁ গা চা ধুই লওঁ পানীত তেতিয়ালৈকে চাই থাকিব মোৰ এই ভিডিঅ'টো আমি নতুন মোক উঠাই নিছেগৈ ৰ'বা ইমান সময় মোৰ ভিডিঅ'টো চাই থকা কাৰণে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আজি চেঁচা ইমানখিনিয়ে দেখুৱালোঁ ইমানখিনি পাৰিলোঁ আপোনালোকক নাজানো আশা কৰিছোঁ নিশ্চয় ভাল পাব যিসকলে প্ৰকৃতিক ভাল পায় সেইসকলে ভাল পাব বুলি আশা কৰিছোঁ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ যদিহে মোৰ ভিডিঅ'টো সঁচাকৈ ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেনেহ'লে আজিলৈ